পৰ্বতঝুৰৰ পৰা চিৰদিনৰ বাবে বিদায় দিব নেকি দীৰ্ঘদিনীয়া Bpf দলৰ Mcla মুনমুন ব্ৰহ্মক। মোৰ চৰকাৰ নাই বুলি কৈ ৰাইজৰ মাজত অজুহাত দেখুৱাই অহা মুনমুন ব্ৰহ্মৰ পৰিষদীয় সমষ্টিৰ কামৰ নমুনা চাওক। কিয়নো 17 বছৰ ৰাজত্বকালৰ সময়ত কি কৰিছিল Bpf প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সেয়া এতিয়ালৈকে পাহৰা নাই পৰ্বতঝুৰৰ ৰাইজে। বিটিআৰ ৰাইজৰ বাবে যদি ইমানেই দৰত হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়োৰ 5 বছৰীয়া কাৰ্যকালত এদিনো মাত মতাৰ বাবে বড়োলেণ্ড প্ৰদেশীয় পৰিষদীয় বিধানসভাত উপস্থিত নহল কিয় অহংকাৰী হাগ্ৰামাই? এই প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে পৰ্বতঝুৰৰ পৰিষদীয় সমষ্টিৰ নিজকে জনপ্ৰিয় নেত্ৰী বুলি দাবী কৰা মুনমুন ব্ৰহ্মই? ৰাইজে কিবা অভাৱ অভিযোগৰ প্ৰশ্ন উত্থাপন কৰাৰ আগতেই চতুৰ মুনমুন ব্ৰহ্মই আমাৰ চৰকাৰ নাই বুলি কৈ ৰঙা দলিচা দিয়ে। ইফালে বৰ্তমান শাসিত প্ৰমোদ বড়োৰ এটা আঁচনিও ঢুকি নাপালে পৰ্বতঝুৰৰ এইখন গাঁৱত। এয়াই হয় নেকি প্ৰমোদ বড়ো চৰকাৰৰ বিটিআৰ ছুইজাৰলেণ্ডৰ নমুনা? এই দৃশ্যলৈ মন কৰক, এখন ঠেলাগাড়ীৰ উপযোগীও নাই পৰিষদীয় পৰ্বতঝুৰা সমষ্টি এটা বাটপথ। উন্নয়নৰ নামত ঢাক ঢোল বজাই অহা প্ৰমোদ বড়ো চৰকাৰৰ দৃষ্টিগোচৰ হ'বনে? সেয়া হ'ব পৰৱৰ্তী সময়ৰ লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ।